নমস্কাৰ। কাজিৰঙা অসমৰ কাৰণে যেনেকৈ গৌৰৱৰ বিষয়, সেইদৰে এৰিয়ে হওক বা মুগাই হওক বা পাতেই হওক আমাৰ অসমৰ কাৰণে গৌৰৱৰ বিষয়। পাট, মুগা, এৰী এইবিলাক আমাৰ অসমৰ কিছুমান মাংগলিক কাৰ্যতো ব্যৱহাৰ হয়। এৰী আৰু মুগা কেনেকৈ প্ৰস্তুত হয় হয়তো আপোনালোকে বহুতে নাজানে। সেইকাৰণে আজি মই উপস্থিত হৈছোহি আমাৰ যোৰহাটতে থকা কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰত। আৰু ইয়াতে আহি উপস্থিত হৈ বিভিন্ন জ্যেষ্ঠ বৈজ্ঞানিকসকলৰ লগত পৰিচয় হৈছোঁ আৰু তেখেতসকলৰ বৰ্ণনাত আপোনালোকে জানিবলৈ পাব এৰী মুগা কেনেকৈ প্ৰস্তুত হয়। আপোনালোকক পৰ্যায়ক্ৰমে সকলো বুজাই যাব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালিকা মহোদয়া বাইদেউৰ এটা অনুমতি ল'ব লাগে বুলি ভাবিলোঁ। সেইকাৰণে তেখেতৰ ৰুমলৈ আপোনালোকক লৈ গৈ আছোঁ আৰু তেখেতৰ লগতো আপোনালোকক কথা পতাই দিম। মই আহি এই প্ৰতিষ্ঠানটোৰ ডাইৰেক্টৰ মেডামৰ অফিচত উপস্থিত হৈছোঁ। আপোনালোকক তেখেতৰ লগত মই পৰিচয় কৰাই দিম আৰু তেখেতে আপোনালোকক মুগাৰ বিষয়ে আৰু এই প্ৰতিষ্ঠানটোৰ বিষয়ে অকণমান ক'ব। এইখিনিতে মই আপোনালোকক এটা কথা কৈ লওঁ। তেখেত হৈছে কেৰেলাৰ এগৰাকী মহিলা। হিন্দী আৰু ইংৰাজীৰ বাহিৰে তেখেতে অইন ভাষা ক'ব নাজানে। আমাৰ অসমীয়াটো নাজানে, আপোনালোকে বুজি পাইছে। তেখেতে হিন্দীতে আমাক অলপমান মুগাৰ বিষয়ে ক'ব। মেম নমস্ते। नमस्ते। सेंट्रल एरी मुगा रिसर्च एंड ट्रेनिंग इंस्टीट्यूट का स्थापना किया गया था सितंबर 1999 में और ये एक सेंट्रल सिल्क बोर्ड का ऑर्गेनाइजेशन है। और जैसे कि आपको पता है नहीं पता है, हमारा मुगा और एरी डेवलपमेंट के लिए ही ये ऑर्गेनाइजेशन का स्थापना किया गया था। और हमारा मुगा इंडस्ट्री जो बहुत कम प्रोड्यूस करता था 1999 में, जो था 95 मेट्रिक टन्स, उसकी बढ़ोतरी हुए है आज 241 मेट्रिक टन्स तक। और इसकी वजह है हमारा रिसर्च एंड डेवलपमेंट, जो हमने बहुत सारे रिसर्च प्रोजेक्ट्स के द्वारा किया है और बहुत सारे किसानों को ये मुगा कल्चर के बारे में मोटिवेट करके उनको इस फोल्ड में लेके आए हैं। और अभी देखो तो मुगा कल्चर एक बड़ा काम बन गया है आसाम में। और जैसे कि मुगा कल्चर के बारे में बोलूं तो ये आसाम में कुछ नया नहीं है, ये सबके रग रग में खून में पड़ा है। ये आसाम का कल्चर में बसा है और आसाम में ये एक ही सिल्क है जो ओनली आसाम में मिलता है, मुगा। तो इतना इम्पोर्टेंट जो हो रहा है, इसके बारे में मुझे गर्व से बोलती हूँ कि ये इंस्टीट्यूट काफी काम किया है और ये प्रोडक्शन को बढ़ाया है और आगे भी इसका इम्प्रूवमेंट के लिए काम करते रहेगा। और बहुत से किसानों को इस मुगा कल्चर के लिए और एरी कल्टीवेशन के लिए आगे आने के लिए, और जो स्टेट गवर्नमेंट के लोग हैं उन स्टाफ से भी मैं विनती करती हूँ कि हमारे ज्यादा से ज्यादा फार्मर्स जो मुगा और एरी करते हैं उनको मोटिवेट कीजिए और नया नया टेक्नोलॉजीज दीजिए और अच्छा उत्पादन और अच्छा आमदनी उनको मिलना चाहिए। वो जैसे कि हमारे प्राइम मिनिस्टर बोलते हैं, सबको आत्मनिर्भर करने का एक कार्यक्रम है, जो अपने आप अगर मुगा कल्चर करते हैं तो अपने घर बैठे ही उनको काफी आमदनी मिलेगा और उनका लाइफस्टाइल इम्प्रूव हो सकता है। तो ये एक मैसेज देना चाहती हूँ। ठीक है। উত্তৰ পূব ভাৰত প্ৰাকৃতিক সম্পদত যথেষ্ট চহকী। ইয়াৰ জলবায়ু আৰু ভৌগোলিক পৰিৱেশ অতি আকৰ্ষণীয় আৰু অতুলনীয়। ইয়াত অনেকবিধ মূল্যৱান প্ৰাকৃতিক সম্পদ পোৱা যায়। সেইসমূহ মূল্যৱান সম্পদৰ ভিতৰত মুগা পলু অন্যতম। ইয়াক উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসম আৰু দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যকেইখনৰ বাহিৰে আন ক'তো পোৱা নাযায়। এই শিল্পৰ প্ৰতি মানুহক আকৰ্ষণ আৰু আগ্ৰহী কৰাৰ উদ্দেশ্যৰে মোৰ আজি এই ভিডিঅ'টো বনাইছোঁ। এৰী আৰু মুগাৰ বিষয়ে অলপমান জানিবলৈ হ'লে
ইয়াত আমাৰ জ্যেষ্ঠ বৈজ্ঞানিকসকল আছে, তেখেতসকলৰ পৰা আমি অলপমান জানিম ইয়াৰ উৎপত্তি আৰু বিকাশৰ সম্পৰ্কে। আহকচোন আমি তেখেতসকলৰ লগত কথা পাতোঁ আৰু তেখেতসকলে আমাক পৰ্যায়ক্ৰমে সকলোখিনি বুজাই দিব। এয়া মই চিনাকি কৰি দিছোঁ, আপোনালোকৰ চিনাকিকেইটা দিলে ভাল পাম। নমস্কাৰ, মোৰ নাম ডক্টৰ মহাৰণ চেতিয়া। মই ইয়াতে বিজ্ঞানী হিচাপে কাম কৰি আছোঁ প্ৰায় যোৱা 9-10 বছৰ ধৰি। আৰু মোৰ লগত আছে ডক্টৰ টি জেমছ কেছা, তেখেতো এজন জ্যেষ্ঠ বিজ্ঞানী। তেখেত বহুদিনৰ পৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ লগত জড়িত আৰু তেখেতেও মুগা আৰু এৰীৰ ওপৰত বিশেষকৈ তেওঁ কাম কৰি আছে। মুগাৰ সঁচ কেনেকৈ উৎপাদন কৰিব পাৰি, নিৰোগী সঁচ কেনেকৈ উৎপাদন কৰিব, কাৰণ আমি মুগা পালন কৰিবলগীয়া হ'লে আমি প্ৰথম সঁচৰ পৰাই আৰম্ভ কৰিব লাগিব। গতিকে প্ৰথম নিৰোগী সঁচ বা ভাল সঁচ এটা আমি কেনেকৈ বনাব পাৰোঁ। একচুৱেলি বনোৱা মানে আচলতে কথাটো এইটোৱেই যে সঁচটোত যাতে কোনো ধৰণৰ বেমাৰ বীজাণু নাথাকে আৰু যিখিনি আমি কণী মুগা পুহিবৰ কাৰণে আমি লওঁ সেই কণীখিনি যাতে ভাল কণী হয় আৰু যাতে নিৰোগী কণী হয়। গতিকে সেইটো কৰিব যাওঁতে আমি সংক্ষেপতে আমি নিৰোগী সঁচ কেনেকৈ উৎপাদন কৰিব পাৰি সেই বিষয়ে আমি অকণমান ক'ব খুজিছোঁ। আহকচোন। প্ৰথমতে সাধাৰণতে আমাৰ যিখিনি কৃষক আছে তেওঁলোকে নিৰোগী সঁচ উৎপাদনৰ কাৰণে তেওঁলোকে মুগাৰ যিটো কোকোনটো তেওঁলোকে কোনোবা ঠাইৰ পৰা সাধাৰণতে তেওঁলোকে সংগ্ৰহ কৰে। গতিকে সংগ্ৰহ কৰি অনাৰ পাছত যিটো কোকোন জালিৰ পৰা যেতিয়া মুগাৰ কোকোনটো লৈ আহিব, প্ৰথমতে সাধাৰণতে এটা বাঁহৰ এনেকুৱা ধৰণৰ এটা সজাত আমি কোকোনখিনি ৰাখোঁ, যাতে কোকোনখিনি বেলেগ কোনো কীট পতংগৰ পৰা মানে বাচি থাকিব পাৰে আৰু এটা ভাল মানে বতাহ চলাচল কৰা এটা সঁজুলিত আমি ধুনীয়াকৈ কোকোনখিনি যাতে আমি ৰাখিব পাৰোঁ। আৰু যেতিয়া কোকোনখিনি আমি ৰাখিম, যিহেতু আমাৰ উদ্দেশ্যটো হৈছে আমি কেনেকৈ এটা নিৰোগী সঁচ বনাব পাৰোঁ, তেতিয়া কি হ'ব, কোকোনখিনি ৰখাৰ পাছত ইয়াতে কোকোনৰ পৰা পখিলাবিলাক লাহে লাহে ওলাবলৈ আৰম্ভ কৰিব। সাধাৰণতে আমি যিমানখিনি কোকোন আনো তাৰ পৰা 1:3, তাৰমানে এজনী পখিলা ওলালে তাৰ এগেইনষ্টত আমি 3জনী মতা পখিলা জেনেৰেলি পাওঁ। গতিকে আমি কি কৰা যায়, যেতিয়া কোকোনৰ পৰা ওলাব পখিলাখিনি সাধাৰণতে ওলোৱাৰ পিছত নিজে নিজে নেচাৰেলি মতা আৰু মাইকী পখিলাৰ মাজত মানে যিটো আমি কাপলিং বুলি কওঁ, এইটো নিজে নিজে হ'ব। আৰু যদি গোটেইখিনি সাধাৰণতে নহয়, তাৰে 50% মান নেচাৰেল কাপলিং হয়, বাকী যিখিনি নহয় মতা আৰু মাইকী আমি নিজে চিলেক্ট কৰি সিহঁতৰ মাজত আমি আৰ্টিফিচিয়েলি মানে আমি নিজে ইনডিউচ কৰি পিনি আমি কাপলিংটো কৰাই দিওঁ। আৰু কাপলিংটো কৰাৰ পাছত এনেকে আমি এনেকুৱা নিৰ্দিষ্ট খৰিকা, এইবিলাক খেৰেৰে বনোৱা কিছুমান খৰিকা এনেকুৱাকে বনাই লোৱা হয়। এই খৰিকাবিলাকত আমি মতা আৰু মাইকী পখিলাটো একেলগে জোৰ বান্ধি ইয়াতে বান্ধি দিওঁ। বান্ধি দিয়াৰ পাছত মাইকী পখিলাজনীয়ে ইয়াতে কণী পাৰিব আৰম্ভ কৰে। আৰু কণীত যিহেতু আঠাজাতীয় এটা দ্ৰব্য থাকে, গতিকে এই যিটো খৰিকা, এই খৰিকাটোত নিজে নিজে সেই কণীখিনি তাতে লাগি থাকে। এতিয়া মূল উদ্দেশ্যটো হৈছে কি, আমি যেতিয়া কণী পাৰিলে কিন্তু আমি জানিব লাগিব যে সেই কণীখিনি নিৰোগী নে কি, সেইটো আমি জানিব লাগিব। গতিকে আমি কি কৰোঁ, সাধাৰণতে পখিলাজনী ইয়াৰ পৰা আঁতৰাই লৈ আহি পখিলাজনীৰ যিটো তলৰ অংশটো আমি কাটি দিওঁ। কাটি পিনি এটা যিটো মৰ্টাৰ এণ্ড পেষ্টেল লৈ ইয়াতে আমি ক্ৰাছ কৰোঁ। ক্ৰাছ কৰাৰ পিছত এটা আমাৰ সৰু এটা পদ্ধতি আছে, যিটো আমি চেণ্ট্ৰিফিউজ কৰাৰ পাছত ইয়াতে এটা গোটেই পদ্ধতিখিনি ইয়াতে সংক্ষেপতে আছে। আমি ইয়াৰ পৰা কোকোনখিনি আনি ইয়াতে ৰাখিলোঁ, ইয়াতে কাপলিং হোৱাৰ পাছত ইয়াতে কণী পাৰিলে, কণী পৰাৰ পাছত আমি এই পখিলাজনী ইয়াতে কণীবিলাক পাৰিলে, এইটো কাপলিং হ'ল। গতিকে কণী পৰাৰ পাছত আমি এই যি মাইকী পখিলাজনী তলৰ অংশটো কাটি আনি মৰ্টাৰ এণ্ড পেষ্টেলত, আমি এনেকে কাটিছোঁ, কেঁচিৰে কাটি মৰ্টাৰ এণ্ড পেষ্টেলত আমি ক্ৰাছ কৰিছোঁ। ক্ৰাছ কৰা দিছোঁ। গতিকে ক্ৰাছ কৰাৰ পাছত এটা মেছলিন ক্লথ লৈ আমি ফিল্টাৰ কৰিছোঁ। আমি চেণ্ট্ৰিফিউজো কৰিব লাগে, এটা চেণ্ট্ৰিফিউজ মেচিন আছে। জেনেৰেলি আমি 3000 RPM মানে ৰাউণ্ড পাৰ মিনিট আমি চেণ্ট্ৰিফিউজ কৰোঁ। চেণ্ট্ৰিফিউজ কৰাৰ পাছত ওপৰৰ যিকোনো লিকুইড অংশ মেচিনখনত ফিল্টাৰ কৰাৰ পাছত আমি তাৰ পৰা যিটো তলত ফিল্টাৰ কৰাৰ পাছত চেণ্ট্ৰিফিউজ কৰাৰ পাছত তলত যিখিনি সৰু পাউডাৰ জাতীয় দানা জাতীয় কিছুমান অলপ থাকি যায়, তাৰ পৰা অকণমান লৈ আমি এখন শ্লাইডত দি মাইক্ৰস্কোপ মানে অনুবীক্ষণ যন্ত্ৰৰ আণ্ডাৰত আমি পৰীক্ষা কৰোঁ। যদি অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰোঁতে আমি এনেকুৱা ধৰণৰ যিবিলাক স্প'ৰ দেখা পাওঁ, সৰু সৰু স্প'ৰ, এইটো আমি ডিম্বাকৃতিৰ বুলিয়ে কওঁ, কণী আকৃতিৰ, তাৰমানে কণী আকৃতিৰ স্প'ৰ এনেকে নাচি থাকে, এটা ব্ৰাউনিয়ান মুভমেণ্ট বুলি কয়। তেনেকে সেই মাইক্ৰস্কোপৰ অনুবীক্ষণ যন্ত্ৰৰ আণ্ডাৰত আমি এনেকে নাচি থকা দেখা পাওঁ। গতিকে যদি এনেকুৱা ধৰণৰ অসংখ্য স্প'ৰ আমি দেখা পাওঁ, তেতিয়া আমি গম পাম যে সেই পখিলাজনী তাৰমানে বেমাৰী পখিলা।
এইবিলাক আমি এইবিলাক প্ৰেবিনৰ স্পৰ বুলি কয় গতিকে যদি বেমাৰী পখিলা আমি মানে এনেকুৱা ধৰণৰ স্পৰ দেখিলো তেনেহলে আমি সেই খৰিকাডালত পখিলাজনীয়ে যিখিনি কণী পাৰিছিল গোটেই কণীখিনি আমি ডেষ্ট্ৰয় কৰিব লাগে তাৰমানে সেইখিনি বীজাণু থকা কণী আৰু পেলাই দিয়া নহয় পেলাই দিলে কি হ'ব আমি আচলতে য'ত পেলাই দিওঁ তাতে আকৌ বেমাৰ বীজাণু থাকি যাব গতিকে আমি না জ্বলাই দিব লাগে বা আমি বেলেগ কেমিকেল দ্ৰৱণ দি সেইখিনি মাৰি পেলাব লাগে জেনেৰেলি জ্বলাই দিয়াটো খুব ভাল গতিকে সেই গোটেই পখিলাজনী আৰু পখিলাজনীৰ পৰা কণীখিনি আমি জ্বলাই দিলো তাৰপিছত যিখিনি নিৰোগী হৈ থাকিল তাৰমানে যিখিনি কণী যিজনী পখিলাই মানে আমি টেষ্ট কৰাৰ পিছত যদি আমি নিৰোগী দেখো সেইখিনি তাৰমানে নিৰোগী কণী সেই কণীখিনি আমি এই খৰিকাডালৰ পৰা কালেক্ট কৰোঁ কালেক্ট কৰাৰ পিছত সৰু সৰু পুলিচ বক্সবিলাক আছে নেকি আন এঠাইলৈ আমি মানে দিব পাৰোঁ বা ডাইৰেক্ট আমি সেই কণীখিনি গছত মানে আমি যিটো ব্ৰাছিং বুলি কওঁ বা গছত আমি দি দিব পাৰোঁ তাৰ পৰা লাহেকৈ কণী ফুটি পলুবিলাক নিজেই গছত মানে উঠি যাব সাধাৰণতে সেইটো কাৰণে সাধাৰণতে এইবিলাক হৈছে আমাৰ নিৰোগী কণী ইয়াতে অকণ ফুটা ৰাখিছে কাৰণ এৰেশ্যনটো আমি হ'ব লাগিব গতিকে ইয়াতে এজনী পখিলাৰ পৰা কণী আছে গতিকে আমি এইটো সাধাৰণতে 1 DFL বুলি কওঁ DFL মানে হৈছে ডিজিজ ফ্ৰী লেঞ্চ তাৰমানে ডিজিজ ফ্ৰী লেঞ্চ মানে কণী ধৰ গতিকে ডিজিজ ফ্ৰী এজনী পখিলাৰ পৰা কণী আছে গতিকে এই আমি যিটো সৰু খামত থকা এই কণীখিনি আমি গৈ গছত ডাইৰেক্ট আমি লগাই দিব পাৰোঁ লগাই দিয়াৰ পিছত ইয়াতে যেতিয়া কণীবিলাক ফুটিব কণী ফুটাৰ পিছত লাহে লাহে নিজেই পলুবিলাক গছৰ পাতত গছত মানে বগাই যাব আৰু পাত খাবলৈ আৰম্ভ কৰিব আৰু সেইবিলাকৰ কাৰণে সাধাৰণতে আমি গছবিলাক সৰু গছ নহয় তাৰমানে আমি খুব জোপোহা জাতীয় চাপৰ গছ যাতে বহুত এইবিলাক মেচিয়ৰলি বা বহুত বুঢ়া মানে পাত যাতে দিয়া নহয় অলপ কুমলীয়া ধৰণৰ ভাল পাত দিব লাগে যাতে সৰু মানে চালুকীয়া যিবোৰ পলু সেইবিলাকে খাবৰ কাৰণে ভাল মানে সুবিধা হয় গতিকে আমি কেনেকৈ এইখিনি খুব কম সময়ৰ ভিতৰতে আমি কেনেকৈ নিৰোগী সঁচ উৎপাদন কৰিব কাৰণ নিৰোগী সঁচ মানে লৈ মুগা পালন কৰাটো খুব মানে ভাল নহ'লে কি হ'ব আমাৰ যিটো ফুটুকীয়া বেমাৰ এইটো সাধাৰণতে ফুটুকীয়া বেমাৰ এটা জেনেৰেশ্যনৰ পৰা আনটালৈ যায় গতিকে এই ফুটুকীয়া বেমাৰটো থাকি গ'লে আমি আৰু ভাল মুগা উৎপাদন মানে ভাল মুগা ছাকচেছফুলি আমি কৰিব নোৱাৰিম গতিকে থুলমূলভাৱে এইখিনি মুগা কেনেকৈ আমি ভাল সঁচ উৎপাদন কৰিব পাৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ ভাল সঁচৰ মুগা তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কে জ্যেষ্ঠ বৈজ্ঞানিকসকলৰ পৰা জানিব পাৰিলে এই প্ৰতিষ্ঠানটোত যিখিনি ভিডিঅ' কৰিছোঁ একেদিনাখনেই শেষ নহয় আপোনালোকক বহুত দেখুৱাবলগীয়া আছে আৰু যিখিনিয়ে আগ্ৰহী আপোনালোকে ভিডিঅ'কেইটা আদৰি ল'ব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ'ত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব আৰু আপোনালোকৰ এটা বহুমূলীয়া মতামত মোৰ বাবে বহুত প্ৰয়োজনীয় আপোনালোকৰ এটা বহুমূলীয়া মতামতে আন এটা ভিডিঅ' বনোৱাত মোক যথেষ্ট উৎসাহিত কৰে তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ